হাই হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে আছে বুলি আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু আজি আমাৰ ঘৰত নখোৱা আৰু মোৰ মাতষাৰ ভাগি আছে, কাহ চৰ্দি জ্বৰ হৈছিলে, সেইটো কাৰণে মাতষাৰ ভাগি গ'ল আৰু হয়তো মাতষাৰ ভালকৈ নোলাবও পাৰে। আৰু আমাৰ নখোৱাত মানে কি কৰিব, কি পূজা কৰিব আপোনালোকক দেখুৱাম। ফাৰ্ষ্ট আমাৰ বাথৌ পূজা কৰে, বাথৌ পূজাত কুকুৰা কাটে, আপোনালোকক দেখুৱাম। এয়া কুকুৰা লৈ ৰেডি হৈ আছে আৰু কুকুৰা কাটিব এতিয়া আমাৰ। আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই থাকক। বাবু ইফালে বাবু কেলে পিছ হৈ থাকে কৰি আছো দেখা নাই। বাহিৰত কৰা হৈ গ'ল আৰু এইবাৰ আমাৰ ভিতৰত কৰিব আৰু আপোনালোকক দেখুৱাম ভিতৰত কেনেকৈ পূজা কৰিব। এয়া আমাৰ খানা বনোৱা একদম পুৰা কাৰিকৰ লাগি আছে। এইফালে এইখিনি কি? কুকুৰা মাংস, আলু, জাতিলাও আৰু এইপিনে এয়া আমঠু, কলিজা, জলকীয়া, আলু, জলকীয়া ভাজি। আৰু এইপিনে এজনী কোন হয়? কাৰিকৰে। এই কাৰিকৰটো কেনেকুৱা আকৌ? এইটো পুৰা একদম বাদুলি নিচিনা উৰি আছে যে। আৰু এইপিনে আছে গাহৰি বনাবলৈ। গাহৰিটো বনোৱা নাই। গাহৰি, আলু, এইপিনে কোমোৰা, আৰু দুজনীমান একদম পুৰা টেঙা খোৱাত একেবাৰে টেঙা খায়ো এদাই। মই খাম বুলি ভাবিছিলোঁহে।